বন্ধু পাহৰি নাযাবা দে। আমি ৰাজীৱ শদিয়াদেৱৰ জন্মস্থান শদিয়া আহি পালোহি। সঁচাকৈ বহুত বেছি ভাল লাগে। আমি এতিয়া ঢলা শদিয়া আছোঁ। চাওক ইমান ধুনীয়া 10 কিলোমিটাৰ দলংখন। সঁচাকৈ বহুত বেছি ভাল লগা এটা পৰিৱেশ, মন চুই গৈছে। আপোনালোকে আহিব যিসকল অহা নাই। আমি নলবাৰীৰ পৰা আহি পালোঁ তিনিচুকীয়াৰ ঢলা শদিয়া। যিসকলে আহিছে নিশ্চয় গম পাইছে ইমান এটা ধুনীয়া পৰিৱেশ শদিয়াৰ, আৰু দলংখন ইমান দীঘল 10 কিলোমিটাৰ। সঁচাকৈ বহুত বেছি ভাল লগা এটা পৰিৱেশ, কাৰণ এনেকুৱা দলংটো আমি আগতে ক'তো দেখা নাই। আৰু ৰাজীৱ শদিয়াদেৱৰ সঁচাকৈ ইমান ধুনীয়া জেগাত জন্ম, নহয়নে বাৰু? কিন্তু তেখেত এতিয়া আমাৰ মাজত নাই। তেখেতে জাতি মাটিৰ হকে তেখেতে বহুত গানেই লিখি থৈ গৈছে। আৰু ৰাজীৱ শদিয়াদেৱৰ পৰিয়ালক লগ পোৱাৰ এটা বহুত হেঁপাহ আছিলে, কিন্তু বিশেষ সমস্যাৰ কাৰণে তেওঁলোকক লগ পাব নোৱাৰিলোঁ। আৰু ইয়াৰ পৰাই ক্ষমা বিচাৰিছোঁ যে পিছত তেওঁলোকক আমি লগ পাম, নহয়নে বাৰু ৰাইজ? আৰু ৰাজীৱ শদিয়াদেৱৰ পুত্ৰও বহুত বেছি আগবাঢ়ি গৈছে, আৰু তেখেতেও ইমান ধুনীয়াকৈ ঢোল বজায়। আৰু পত্নীটো আপোনালোকে দেখিছেই বিহু নাচ, সঁচাকৈ বহুত বেছি ভাল লাগে। আৰু আপোনালোকেতো এই দলংখন দেখিছে, সঁচাকৈ বহুত বেছি ভাল লগা। মই দলংখনো আপোনালোকক দেখাই আছোঁ, আৰু ময়ো মোৰ কথাখিনি কৈ গৈ আছোঁ। কাৰণ মোৰ জীৱনত বহুত ইচ্ছা আছিলে যে মই ঢলা শদিয়া এই দলংখন চোৱা, আৰু সেই আশা মোৰ পূৰণ হ'ল। সঁচাকৈ বহুত বেছি ভাল লাগিলে। কষ্ট হ'লেও দলংখন মই দেখা পালোঁ। আৰু ৰাজীৱ শদিয়াদেৱৰ গান গাই এগৰাকী মহিলাই ঢলা শদিয়া দলঙৰ ওপৰত বহুত বেছি ভাইৰেল হৈ পৰিছে। সেই মহিলাগৰাকীৰ আপোনালোকক ফটোও দিম, আৰু আপোনালোকক মই গানো আগবঢ়াই দিম, আপোনালোকে শুনিব। সঁচাকৈ বহুত বেছি ভাল লাগিছে। আৰু ময়ো বাৰু অলপমান গাই দিম। বন্ধু পাহৰি নাযাবা দে। আমি যিহেতু গায়ক নহয়, গতিকে গায়কৰ দৰে গান গাব নোৱাৰোঁ। এনেই আৰু যিহেতু শদিয়াৰ ফালে আহিছোঁ, ৰাজীৱ শদিয়াদেৱৰ গান আপোনালোকলৈ আগবঢ়াই দিছোঁ। আৰু ৰাজীৱ শদিয়াদেৱৰ মৃত্যুৰ আগতো মই তেখেতৰ ভিডিঅ' মই আপোনালোকলৈ শ্বেয়াৰ কৰিছিলোঁ, আৰু মৃত্যুৰ পিছতো তেখেতৰ ভিডিঅ' মই আপোনালোকলৈ শ্বেয়াৰ কৰিছোঁ। আৰু আপোনালোকক মই যিমান পাৰোঁ মই ভিডিঅ' দেখাই যাম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে, আঁকোৱালি লৈছে, নহয়নে বাৰু ৰাইজ? সঁচাকৈ বহুত বহুত থেংক ইউ। যিসকল নতুনকৈ আহিলে তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই ভিডিঅ' দি আছোঁ আৰু দি যাম। সঁচাকৈ অসমখনত চাবলগীয়া বহুত বস্তুৱেই আছে, নহয়নে বাৰু ৰাইজ? আপোনালোকে চাওকচোন, মই শদিয়াৰ পৰা আৰু ক'ত ক'ত ফুৰিলোঁ, নলবাৰীটো একদম শদিয়ালৈকে মই কি কি জেগা গ'লোঁ, তাৰে অলপ চলপ মই আপোনালোকক দেখাই থাকিব চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই থাকিব। আৰু ৰাজীৱ শদিয়াদেৱ এনেকুৱা এজন মহান শিল্পী আছিলে। সেই শিল্পীজনক মৃত্যুৰ আগত কোনেও চিনি পোৱাই নাছিলে, নহয়নে বাৰু? আৰু মৃত্যুৰ পিছত তেখেতৰ বহুতখিনি গানেই ভাইৰেল হৈ পৰিছে, কিন্তু মৃত্যুৰ পিছত তেখেতৰ দুখৰ কথাবোৰ ৰাইজে গম পাইছে। তাৰ আগত গম পোৱা হ'লে তেখেতে তেওঁলোকৰ পৰিয়ালটো বহুত বেছি আগবাঢ়ি যাব পাৰিলেহেঁতেন, নহয়নে বাৰু ৰাইজ? কাৰণ তেখেতে মৃত্যুৰ পিছতহে তেখেতৰ দুখৰ কথাখিনি গম পোৱা গ'ল। আৰু ৰাজীৱ শদিয়াদেৱে ব্যৱসায়িক ক্ষেত্ৰত অলপো নিজৰ কথা ভবা নাছিলে। আৰু তেখেত এজন সঁচাকৈ মহান শিল্পীক আমি হেৰুৱালোঁ। তেখেতৰ পৰা পাবলগীয়া আমাৰ বহুত বস্তুৱেই আছিলে, নহয়নে বাৰু ৰাইজ? সঁচাকৈ বহুত বেছি দুখদায়ক এটা ঘটনা সংঘটিত হ'ল। এনেকুৱা ঘটনা যাতে আন কাৰো লগত নহওক, আমি সেইটোৱে বিচাৰোঁ। আৰু এইখন পৃথিৱীত বহুত বেয়া মানুহ আছে, কিন্তু ভাল মানুহ সকলৰ আয়ুবোৰ ইমান কিয় কম বাৰু? সেইটো কথা ভাবিয়ে বহুত বেছি দুখ লাগে, নহয়নে? সকলোৱে জানে জন্ম হ'লেতো মৃত্যু হ'বই লাগিব, কিন্তু অকাল মৃত্যু কোনেও কেতিয়াও সহ্য কৰিব নোৱাৰে, নহয়নে বাৰু? কওকচোন ৰাইজ।
যেতিয়া এজন মানুহ বৃদ্ধ হ'ব, বৃদ্ধ হোৱাৰ পিছত তাৰপিছত যদি অসুস্থ হয়, তাৰপিছত মৃত্যুক আঁকোৱালি ল'লেও মানুহে দুখ কৰে, কাৰণ এইখন পৃথিৱীৰ পৰা তেওঁ ঘূৰি নাহে। কাৰণ কিন্তু ৰাজীৱ শদিয়াদেৱ ইমান কম বয়সতে ইমান এইখন পৃথিৱীৰ পৰা এৰি গুচি গৈছে, আৰু তেখেতৰ পৰা পাবলগীয়া বহুত বস্তুৱে আছিলে, কিন্তু তেখেতৰ সপোনখিনি যাতে তেখেতৰ পুত্ৰই পূৰা কৰিব পাৰে, আৰু সেইটোৱে আমি বিচাৰোঁ, নহয়নে বাৰু? আৰু ৰাজীৱ শদিয়াদেৱৰ মৃত্যুৰ পিছত বহুত শিল্পীয়েই ৰাজীৱ শদিয়াদেৱৰ গান গাই বহুতখিনি আগবাঢ়ি গৈছে। তেওঁলোককো যাতে এখন মঞ্চ দিয়ে, কাৰণ ৰাজীৱ শদিয়াদেৱৰ আপোনালোকেতো নিশ্চয় গম পাইছে যে ইমান ভাল গান গোৱাৰ পিছতো তেখেতক ৰাইজে বহুতে চিনিয়ে পোৱা নাছিলে। বহুতে নিজ মুখেৰে কৈছে যে এইজন মহান শিল্পীক আমি পিছতহে চিনি পাইছোঁ। গতিকে এনেকুৱা হ'ব নালাগে। বহুত শিল্পী চুকে কোণে সোমাই আছে, আৰু তেওঁলোককো উলিয়াই আনি এখন মঞ্চ দিয়ক, নহয়নে বাৰু ৰাইজ? সঁচাকৈ এজন মহান শিল্পীক আমি হেৰুৱালোঁ। এনেকুৱা এজন শিল্পী আমি আৰু কেতিয়াও নেপাওঁ। সঁচাকৈ বহুত বেছি দুখদায়ক এটা ঘটনা সংঘটিত হ'ল। ঠিক আছে, আপোনালোকে দলংখন চাওক, আৰু মই কি পাৰোঁ আপোনালোকক মই দেখাই যাম। নানা রঙের